চুলিখিনিৰ অৱস্থা দেখিছেনে জাবৰ মানে একদম জাবৰ হৈ গৈছে আৰু কিবা এটাতো ট্ৰিটমেণ্ট ল'বই লাগিব সদায়নো ঠাকুৰক কিমান আমনি কৰি থাকিম আজি তাকে লগত লৈ আহি পালোহি কেপি চাৰিআলি পেট্ৰল পাম্পটোৰ কিনাৰতে থকা O2 নামৰ শিৱসাগৰৰ ফেমাছ ইউনিচেক্স চেলুনখনলৈ এণ্ড মোৰ অভাৰ ইয়াতে আমাৰ চাংমাই থাকে মই বোলো চাংমাই বনাই দিয়া আৰু চুলিখিনি ধুনীয়াকৈ কিবা এটা কৰি হেয়াৰ কাটিঙৰ বাহিৰেও পিছে নেইল এক্সটেনশ্যন আয়ুৰ্বেদিক থেৰাপি নিচিনা কিছুমান ইউনিক বস্তু ইয়াতে এভেইলেবল আছে দুটামানৰ পিছত নামেই পাহৰি থাকিলো মই আৰম্ভণিটো পিছে মোৰ পৰাই কৰিলে মোবাইলটোত কিবা এটা কাট দেখুৱাইছে কিবা মুলেট নে বুলেট বুলি ক'লে জানো সেই আমিতো চাইড কাট ষ্টেপ কাট ক্ল'জ আপ কাট সেইবোৰে শিকিছিলো হয় নে ঠাকুৰ চুলি কটাৰ মাজতে পিছে চাহ একাপ পালো দেই লগত অৰিঅ' বিস্কুট দুখন মই বোলো ঠাকুৰ তই আজিলৈকে এনেকৈ খুৱাই পাইছিলি অলমষ্ট মোৰ কমপ্লিটে হ'ল বাৰে চাংমাই তেতিয়া হাতমে যাদু হেৰে ৰ'ব ফাইনেল লুকছটো দেখুৱাই নাই নহয় পিছে আজি আমাৰ লগত ধুনু আহিছিলে নহয় এইবিলাক কি কৰিছে নাজানো আৰু পাউডাৰ চাউডাৰ সানি মেলি এইফালে আমাৰ ঠাকুৰো কটা হৈ গ'ল অলমষ্ট মোৰ জহতে কটাই ল'লি আৰু একদম শেষত পিছে চিৰাম কিবা এটা সেইটোও লগাই দিলে দেই এইফালে মোৰো হৈ গ'ল ঠাকুৰো হৈ গ'ল ধুনুৰ কিন্তু নহ'লে এতিয়াও